নগাঁৱৰ পুৰণিগুদামলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী মেধাৱী ছাত্ৰীয়ে। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত পুৰণিগুদাম বৰাচুকৰ ছাত্ৰী পলি বৰাৰ সাফল্যই উৎফুল্লিত কৰি তুলিছে এতিয়া পুৰণিগুদামবাসীক। নগাঁৱৰ কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা কলা বিভাগত মুঠ 473 নম্বৰেৰে অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে পলি বৰাই। উল্লেখ্য যে হালুৱা গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ছাত্ৰী পলি বৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াইছিল অঞ্চলটোলৈ। পুৰণিগুদাম অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা পলি বৰাক বিভিন্নজন লোকে অভিনন্দন জনোৱাৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। তোমাৰ এই ক্ষেত্ৰত কোনে কোনে সহায় কৰিছিল? যিহেতু তোমালোকৰ ঘৰত আমি গম পাইছোঁ তোমালোকৰ ঘৰত কোনো এগৰাকী চৰকাৰী চাকৰি হিচাপে কোনো নাছিলে, দেউতা খেতি কৰে। কেনেধৰণে তুমি পঢ়া শুনা তুমি কৰিছিলা? হয়, মই মেট্ৰিক পাছ কৰাৰ পাছত কনচেপ্ট জুনিয়ৰ কলেজত মই যেতিয়া এডমিশ্যন ল'বলৈ গৈছিলোঁ, তেতিয়া কনচেপ্ট জুনিয়ৰ কলেজে মোক 2 বছৰ কমপ্লিট ফ্ৰী কৰি পঢ়াইছিলে। মই তাত কোনো ধৰণৰ অৰ্থ তাত ব্যয় কৰিবলগীয়া হোৱা নাছিলে। সেইকাৰণে কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ত মই আজিৰ এই ক্ষণত তাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মকৰ্তা সকলোলৈ মই অন্তৰ্নিভৃতবোৰৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়তো মোৰ আজিৰ এই সফলতা মই কেৱল কনচেপ্টৰ লগতে পঢ়া শুনাৰ বাহিৰে বেলেগ কিবা তোমাৰ হবি তুমি ভাল পোৱা? মই বাহিৰা কিতাপ পঢ়ি ভাল পাওঁ, নাচি ভাল পাওঁ। মানে আৰু ঘৰৰে মই কিবা কিবি বেছি কৰি এনেকৈ যিখিনি মানে স্কুলৰ ফালৰ পৰা মোক সহায় কৰি দিলে, মই এনেকৈয়ে বছৰকেইটা পাৰ কৰিলোঁ। কেনেধৰণে পঢ়িছিলে? নিজৰ ইচ্ছামতে হেৰিকৈ পঢ়িছিলে। আমি মানে ক'বলগীয়া হোৱা নাছিলে যে তুমি পঢ়াগৈ, টেবুললৈ যোৱা, সেইখিনি ক'বলগীয়া হোৱা নাছিলে। নিজৰ ইচ্ছাকৃতভাৱে পঢ়ে, উঠি আহে, তাৰ মাজত গান গাই হুলস্থুল কৰিব, গৈ বহিবগৈ, তেনেকুৱা ধৰণে তাই পঢ়িছিলে। আমি কওঁ যে গান গাইছা পৰীক্ষা তোমাৰ, তাই কয় নহয় মই পঢ়ি আছোঁ নহয়। চামগুৰিৰ পৰা অভিজিত বৰাৰ ৰিপৰ্ট, অসম ফাৰ্ষ্ট।